So hello guys, মোৰ নাম দীপজ্যোতি আপোনালোকে চাই আছে দীপজ্যোতি টেকনিক্যাল। বন্ধুসকল আজিকালি ফেচবুক কোনে ব্যৱহাৰ নকৰে, প্ৰায় সকলোৱে ফেচবুক ব্যৱহাৰ কৰে। ফেচবুক পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল লগা আৰু পপুলাৰ ছ'চিয়েল নেটৱৰ্ক হয়। ফেচবুকৰ আমেজিং ফেক্টছ জানিবৰ কাৰণে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল, ফেচবুকৰ CEO মাৰ্ক জাকাৰবাৰ্গ সৰুৰ পৰাই কালাৰ ব্লাইণ্ডনেছ আছিলে, সেইবাবে ৰেড আৰু গ্ৰীণ কালাৰ ভালকৈ পাৰ্থক্য বুজি নাপায়গৈ, সকলোতে গ্ৰীণ দেখে, সেইবাবে ফেচবুকৰ ব্লাইণ্ড কালাৰটো গ্ৰীণ ৰাখি থৈ দিলে। আপোনালোকে গম পাই আচৰিত হ'ব যে প্ৰতি ঘণ্টাত ফেচবুকত প্ৰায় 6 লাখতকৈ অধিক হেকিং এটেক হয়গৈ। তো চাবলৈ গ'লে বহুত হয়, তাৰ ভিতৰতো ফেচবুকে বহু একাউণ্টক এতিয়াও বৰ্তমান প্ৰটেকশ্যন দি আছে। তেনেকুৱা ফেক্টছটো জানি আপোনালোকে আচৰিত হ'ব যে ফেচবুকত 3 কোটিতকৈ অধিক একাউণ্ট আছে, যিবোৰ একাউণ্টৰ মালিক পৃথিৱীত আজিলৈকে জীয়াই থকা নাইগৈ। শুনি আচৰিত লাগিলে। এনেকুৱা ফেক্টছৰ বাবে এটা লাইক কৰি দিব পাৰে আপোনালোকে গম পাই চাগে ফেচবুকত ফটোজ ভিডিঅ'জ আপলোড দিব পাৰি। সেই ফটোজ ভিডিঅ'জবিলাক আপলোড দিওঁতে ইণ্টাৰনেটৰ 27% ট্ৰেফিকটো ফেচবুকে লৈ গৈ। আপোনালোকে গম পাই আচৰিত হ'ব যে ফেচবুকটো চলাবৰ বাবে প্ৰতি মাহে $19 বিলিয়ন খৰচ হয়গৈ। আপোনালোকে গম পায়নে 2009 অৰ্থাৎ 2009 চনৰ হোৱাটছআপ কো-ফাউণ্ডাৰ যেতিয়া ফেচবুকত ইণ্টাৰভিউ দিবৰ কাৰণে গৈছিল, তেতিয়া ফেচবুকে তেওঁ চাকৰি নিদিছিল। তাৰপিছত তেওঁ আহি গৈ হোৱাটছআপটো খুলিলে, পিছত আহি গৈ ফেচবুকে $19 বিলিয়ন হোৱাটছআপটো কিনিব লগা হ'লে। আমেজিং ফেক্টছ। বন্ধুসকল, শুনি আচৰিত হ'ব যে আপোনালোকে ফেচবুকত প্ৰতি বছৰে এটা চেলেঞ্জ হয়, ফেচবুক হেকাৰ নামৰে। যোনটো ল'ৰা উইনাৰ আছিল সেইটো গুগলৰ এমপ্লয় আছিল। যেতিয়া তেওঁক ফেচবুক হেড অফিচলৈ মাতিছিল, তেতিয়া তেওঁ আহিছিল আৰু গুগলৰ বেজ পিন্ধি আহিছিল। বন্ধুসকল, আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাব কোনটো ফেক্টছ আপুনি শুনিবৰ কাৰণে বিচাৰিছে, কোনটো ব্ৰেণ্ডৰ ওপৰত মই ফেক্টছ বনাব লাগে। বন্ধুসকল, লাষ্টৰ ফেক্টছটো আপোনালোকে গম পাই নাই, আপোনালোকৰ ফেচবুক একাউণ্টটো ডিলিট মাৰিলেও কিন্তু ফেচবুকৰ ছাৰ্ভাৰত আপোনালোকৰ ডাটাবিলাক ষ্ট'ৰ হৈ থাকে। বন্ধুসকল, ভিডিঅ'টো আপোনাক কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি পেলাই। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকিল তলত কমেণ্ট বক্সত সুধি দিব। যদি আপুনি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বেলটো প্ৰেছ কৰি দিব নাপাহৰিব, কাৰণ মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ তেতিয়া আপোনালোকৰ ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ সকলোতকৈ আগত পাই থাকিব। বাই বাই।